এজোপা আচৰিত অদ্ভুত গছৰ কাহিনী। কি দেখিছে বাৰু? এজোপা আচৰিত গছ নহয়নে বাৰু? সকলোফালে সেউজীয়া, কিন্তু তাৰ মাজত এইজোপা আকৌ পাত ফল নোহোৱা শুকান গছ। আচলতে কি জানে? এইজোপা গছ পূৰ্বতে শুকান নাছিল, আছিল এজোপা ডালে পাতে ফলে ফুলে জাতিষ্কাৰ পৰিপূৰ্ণ এজোপা আম গছ। কিন্তু দুখৰ বিষয়, প্ৰাকৃতিক দুৰ্যোগেই হওক বা বয়সৰ কাৰণেই হওক, এতিয়া এই গছজোপাৰ অৱস্থা একেবাৰে শোচনীয়। এতিয়া আহোঁ মূল কথালৈ। মই যি বাটেৰে সদায় অহা যোৱা কৰোঁ, সেই বাটৰ কাষতে বাগানৰ মাজত আছে এই গছজোপা। যিজোপা গছৰ পৰা বাৰিষা ফল খাইছিলোঁ, গৰমত আহি জিৰণি লৈছিলোঁ, কিন্তু আজি অৱস্থা চাওক। মই এতিয়া আম গছজোপাক উদাহৰণস্বৰূপে লৈ মানৱ জীৱনৰ কথাহে ক'ব খুজিছোঁ। মানৱ জীৱনটো চাওকচোন, বাল্য, যৌৱন আৰু বৃদ্ধ, এই তিনিটা স্তৰ আমি পাৰ কৰিব নালাগেনে? এটা সময়ত শেষ হ'বগৈ এই আমজোপাৰ দৰেই এটা পৰিপূৰ্ণ জীৱন শোচনীয়ভাৱে। এই পৃথিৱীত স্থায়ী কোনো নহয়, কিন্তু আমি কিয় ইমান হিংসুক হ'ব পাৰোঁ? কিয় ইমান স্বাৰ্থপৰ হ'ব পাৰোঁ? মানৱ জীৱন দেখোন জীৱশ্ৰেষ্ঠ বুলি কোৱা হয়, কিন্তু কিয় আমি নিৰ্দয় হ'ব পাৰোঁ? জীৱনটো অমৰ বুলি ভুলকৈ ভাবি যিসকলে অহংকাৰত ডুব গৈ আছে, এতিয়াও ভাবক, বুজক যে প্ৰকৃততে জীৱনটো দুদিনীয়া। বাল্যকালত যি ধৰণে কাৰোবাৰ সহায় নোলোৱাকৈ আমি আগবাঢ়িব নোৱাৰোঁ, ঠিক তেনেদৰে বৃদ্ধকালতো কাৰোবাৰ সহায় নোলোৱাকৈ আমি কেতিয়াও এখোজো আগবাঢ়িব নোৱাৰোঁ। কিন্তু মাজত থাকিলে যৌৱনকাল, যৌৱনৰ কেঁচা তেজ, উতলা তেজৰ অহংকাৰত ডুব গৈ আমি বহুতো ভুল কাম কৰোঁ, নিজকে বহুত কিবা বুলি ভাবি লওঁ, আৰু আমি মানুহক মানুহ বুলি নাভাবোঁ, জীৱক জীৱ বুলি নাভাবোঁ, আৰু তাৰ কাৰণে হয় ভুলবিলাক। আৰু মই সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আম গছজোপা সদায় মই অহা যোৱা কৰা বাটেৰে দেখি যাওঁ, কিন্তু আজি আম গছৰ যি শোচনীয় অৱস্থা দেখি মনত পৰিছে, আৰু তাতে দেখিলোঁ কেইজনমান মানুহে এটা মৰাশ তুলি লৈ ৰাম নাম সত্যহে কৰি আহিছে। সঁচাকৈ আচৰিত জীৱনটো নহয়নে?